সন্ধিয়াৰ চাহকাপৰ প্ৰস্তুতি চলাই আছে মানুহজনীয়ে। মই আহি দেখা পালোঁ। প্ৰায় অকণমান ভিডিঅ' কৰিবলৈকে মই সহায় কৰি দিছোঁ বাৰু দেই। বাকীখিনি মানুহজনীয়ে কৰিছে, মই খালি খাইছোঁহে। ভাল লাগিলে। কি কি বনাইছে, কেনেকৈ বনাইছে আপোনালোকক দেখাই আছে, চাওকচোন। প্ৰথমতে পুৰি বনালে, পুৰি বনাই হোৱাৰ লগে লগে চাহ বনালে, আৰু এবিধ বস্তু আছে আপোনালোকক দেখুৱাব পাৰোঁ। সেয়া আচলতে আজিলৈকে মই খাই পোৱা নাছিলোঁ, প্ৰথম খালোঁ এইবিধ ফল। এইবিধ ফল কি ফল বাৰু? মই বনোৱা আমৰ জাম। কেনেকে বনালি কৈ দে। তেনেকৈ বনালোঁ, খালি মানুহজনীয়েহে ক'ব দেই, মানে মানুহজনীয়েহে বনাইছে। তাৰপৰা এইটো মই বনোৱা লুচি এনেকৈ পকাই পকাই এতিয়া এইটো জামটো আধা খতমেই। চাহকাপ কম হ'ল দি অলপ খালোঁ। শুনিছা দেই, মই খাবলৈ আহিব পাৰা আমাৰ ফালে বিপণী আছে, চবেই ভগাই দিলে খাম আৰু। এয়া সন্ধিয়া চাহকাপ খাবলৈ লৈছো। দেখিছেনে কিমান লৈ লৈছো। লুচি বনালো, তাৰ পৰা এয়া চাম বনাইছিলো আমৰ, এয়া অকণ আছেগে। আৰু তাৰপিছত এই ফলটো খাবলৈ আনিছো দেই, চাম কঁঠালটো। এইটো খোৱা নাই, খাই চামচোন কেনেকুৱা লাগে, দেখাম ৰ'ব। এইটো চাওক, এয়া কঁঠাল, এইটো কঁঠালৰ ফুটা, এইকেইটা গুটিকেইটা কঁঠালৰ গুটি দেই। এইটো এই বস্তুটো আকৌ কঁঠালৰ মাজৰ যে ডিলটো, সেইটো আঠা থকাটো। এতিয়া কেনেকুৱা খাবলৈ? গুটিকেইটা উলিয়াই দিব লাগে। মই নোৱাৰিম বাৰু, গুটিকেইটা ডাঙৰ হয়, টেঙা টেঙা। টেঙা নে? খাই এই চাচোন। এইটো পিটিকা কৰি খাব পাৰিম নি কঁঠাল গুটি লিখে? নোৱাৰিম। নাজানো দেই, তই খাই চাচোন। খাই চাওঁচোন কেনেকুৱা, দেখি ভালেই লাগিছে, ইমান ধুনীয়া ৰংটো। খাব চাওঁ। এয়া টেঙা মিঠা। এইটো গুটি, এইটো কঁঠাল গুটিয়ে লিখে। গুটিটোহে বেছি মৰম লগা, কিন্তু ফলটো ইমান মিঠাও নাই, টেঙাটো বেছি আছে। ইমান ভাল পোৱা নাই খাই, মই সঁচা কথা কৈ দিছো।